হেল্ল' এভৰিৱান, আশা কৰোঁ আটায়ে ভালে আছে। মই আজি আকৌ এবাৰ মোৰ খেতিডৰাকে দেখুৱাবলৈ ওলাইছোঁ। এইবাৰ অতি সৰুকৈ শাক পাচলিৰ বাগিচাখন কৰিছোঁ। ইয়াত মই মূলা, লাই, পালেং, লফা, ধনিয়া, বন্ধাকবি কেইটামান আৰু পিঁয়াজ কেইটামানো ৰুইছোঁ। নিজৰ বাৰীত হোৱা শাক পাচলিৰ ভাল লগাখিনিয়ে বেলেগ নহয় জানো। তাৰোপৰি ঘৰৰ সতেজ শাক পাচলিৰ সোৱাদেই অনন্য নহয় জানো। মই ইয়াত অকল গোবৰ সাৰহে প্ৰয়োগ কৰিছোঁ। কোনো ধৰণৰ ৰাসায়নিক সাৰ ইয়াতে প্ৰয়োগ কৰা হোৱা নাই। তাৰোপৰি সময়মতে পানী দি আছোঁ। মাজে মাজে হোৱা অপতৃণসমূহ উঘালি পেলাইছোঁ আৰু গুৰিবোৰো খুচৰি দিছোঁ। আপোনালোকে ইয়াৰ বাহিৰেও কিবা জানিব লগা থাকিলে মোক জনাবচোন আৰু ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই আগন্তুক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম যদি আপোনালোকে ভিডিঅ'টো ভাল পায়। থেংক ইউ ফৰ ৱাটছিং।